এই ফেলখন কেতিয়া ভগাই দিব? আজিৰ পৰা 128 বছৰ আগতে এইখন গাঁৱত এটা প্ৰবল মহামাৰী হৈছিল আৰু মহামাৰীত বহুত মানুহ মৰিল। তেতিয়া আমাৰ সেই পূৰ্বপুৰুষসকলে এটা চিন্তা কৰিলে, নহয় আমি ক'ত কি কৰিম, ৰক্ষা যদি পাব লাগে আমি মনসা পূজা আৰম্ভ কৰোঁ। 1366 চনতে স্থাপিত হৈছিল এইখন নামঘৰ। সেই গাইজ, আজি এতিয়া মই এখন পূজাত গৈ আছোঁ আৰু এই পূজাখনৰ নাম হৈছে ভেল পূজা। এই কলৰ যে ভোৰ থাকে, এই কলৰ ভোৰ বনাই কেনে ভৰাই দিয়ে নদীত বা যিকোনো জানত, আৰু সেইকাৰণে এই পূজাক ভেল পূজা বুলি কয়। আৰু এই পূজা আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ বৰবিলাত পতা হৈছে। এই পূজা এইবাৰ 11 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈকে পালন কৰা হ'ব। আৰু আজি হৈছে মেইন পূজা, আজি 12 নৱেম্বৰ। আজি তাতে বলি বিধানো হ'ব, আপোনালোকক দেখুৱাম। বহুত ডাঙৰকৈ পতা হয় এই পূজা আৰু বহুত ধৰ্মপ্ৰাণ ৰাইজ আহে এই পূজাত। আৰু এতিয়া মই যাব ওলাইছোঁ এই পূজাত, আপোনালোকক দেখুৱাম। যদি দেখা নাই আপোনালোকে দেখা পাব ভেল পূজানো কি। আৰু পাই গ'লো বৰবিলা আৰু ভেল পূজাৰ মেইন গেট, আৰু ইয়াতে লেখা আছে 129তম শ্ৰী শ্ৰী মা মনসা পূজা ভেলো শোভা মহোৎসৱ। আৰু ইয়াৰ মেইন মন্দিৰটো হৈছে মা মনসা মন্দিৰ, আৰু ইয়াতে ভেল পূজা উদযাপন কৰা হ'ব আজি। এইখন পূজা এটা বিশেষ কাৰণৰ কাৰণে পতা হয়, আৰু এই কাৰণটো পূজাথলীত গৈ কিনে আপোনালোকক জনাম। এইখন হৈছে বৰবিলাৰ চক, আৰু ইফালে যাব লাগিব মেইন পূজাথলীলৈকে। এইখিনি গোটেই যান বাহন থোৱাৰ ঠাই বনাইছে। ইয়াতে চব যান বাহনবিলাক থৈছে, যোনে আহিছে ইয়াতে ৰাখিছে গাড়ীবিলাক। মই ইয়াতে স্কুটিখন থৈ লওঁ। আজি বৰবিলাৰ এই পূজাত মই প্ৰথমবাৰ আহিছোঁ। কেনেকুৱাকৈ উদযাপন কৰিছে এই পূজা গৈ কেনে দেখা পাম, আপোনালোককো দেখুৱাম। আৰু সকলো আহিছে এই পূজাত। আৰু ইয়াত মনসা মন্দিৰ আছে, মনসা মন্দিৰতে ভেল পূজা কৰা হয়। আৰু এই পূজাখন গাঁৱৰ ভিতৰত উদযাপন কৰা হৈছে। আৰু ইয়াৰে উদযাপন সমিতিক গৈ কেনে মই সুধিম এই পূজাখন কি উদ্দেশ্যেৰে ইয়াতে উদযাপন কৰা হয়, সকলোবোৰ আপোনালোকক জনাম। আৰু ইফালে ধূপ চাকি তেল এনেদৰে দোকান দিছে। এই পূজাখন বহুত ডাঙৰ পূজা হয়। ময়ো ইয়াতে দিবৰ কাৰণে কণী আনিছোঁ, কণীও দিয়ে বোলে। আৰু ইফালে ধূপ চাকিৰো দোকান আহিছে, ময়ো ধূপ চাকি ল'ম। কিমান মানুহ আহিছে এই পূজাত। তো এনেদৰে আহিছে সকলো ধৰ্মপ্ৰাণ ৰাইজ। আৰু ইয়াতে ধূপ চাকিৰো দোকান আছে। বাইদেউ, ধূপ চাকি কিমানকৈ দাম? এই 10 টকা ন? 200 দিয়া। ধূপ চাকি দিয়া হয় ইয়াতে। ইয়াতে মই ধূপ চাকি ল'লোঁ, লৈ এতিয়া মেইন মন্দিৰত যাওঁ, সেৱা এটা কৰি লওঁ। তাৰপিছত সমগ্ৰ পৰিৱেশখিনি দেখুৱাম এই মন্দিৰত। আৰু ওপৰত আছে বৰবিলা ৰাজহুৱা শিৱ মন্দিৰ। আমি এতিয়া ওপৰত গৈ আছোঁ, আপোনালোকক দেখুৱাম এই শিৱ মন্দিৰটো কেনেকুৱা। এইটোৱে শিৱ মন্দিৰটো, আৰু এই শিৱলিংগ বৰবিলাৰ। ওপৰত লেখা আছে বৰবিলা ৰাজহুৱা শিৱ মন্দিৰ, বৰবিলা বুলি, স্থাপিত 1985 খ্ৰীষ্টাব্দ। আৰু ওপৰৰ পৰা দেখুৱাম আপোনালোকক। এনেদৰে আছে তলত ভক্তপ্ৰাণ ৰাইজ, ভণ্টিসকলে আহিছে। পূজা কৰিলা? দিয়া। মই বৰ্তমান আছোঁ শিৱ মন্দিৰত, আৰু মোৰ সন্মুখত আছে মা মনসাৰ মন্দিৰ। আৰু শিৱ মন্দিৰ আৰু মা মনসাৰ মন্দিৰ মাজেৰে জইন লগাই দিছে, সাঁকো বনাই দিছে। আৰু এই সাঁকো বনোৱাৰো এটা কাৰণ আছে, কাৰণটো ইয়াৰ সমিতিক যাই সুধিম মই আৰু আপোনালোকক জনাম। আৰু এতিয়া কণী আনিছোঁ, কণী দিব যাওঁ। ইয়াতে বলি বিধানো পৰ্ব হ'ব অলপ দেৰিকৈ। আৰু এতিয়া মনসা মন্দিৰত গৈ আছোঁ আমি। মনসা মন্দিৰত গৈ আপোনালোকক দেখুৱাম মনসা মন্দিৰ। ইফালে নিৰ্মালি দি আছে। আৰু এই বেলুন যে দেখিছে গোটেইখিনি ইয়াতে ভেল আছে। যোনখন ভেলৰ কথা কৈছিলোঁ মই, ভেল পূজা, এইটোৱে মেইন ভেল। এইখনে ভৰাই দিব নদীত। এই ভেলখন কেতিয়া ভৰাই দিব? আজি দিব নে কালি? অঁ, আজি ভৰাই দিব। গধূলি 4টা মানত দিব। অঁ, ৰাতিও যাব। অঁ, বলি পৰ্ব হ'ব। এইখন ভৰাই দিয়াৰ পাছত বলি পৰ্ব আছে। তলত ধূপ চাকি দি গোটেই ভৰি গৈছে। আৰু এইবিলাক হাঁহ পাৰো আনিছে আজি, যিহেতুকে বলি বিধান হ'ব। মা মনসা দিব কণী আনিছিলোঁ, ইয়াতে দিয়ে চাগে। অঁ ভাইটি, শুনিছিলোঁ কণী। আৰু ইয়াৰ হাঁহ পাৰো আনিছে বলি বিধানৰ কাৰণে। ওপৰত মনসা মন্দিৰ আছে, ওপৰত গৈ আছোঁ এতিয়া। আৰু বলি দিবৰ কাৰণে ছাগলী, কুঁহিয়াৰ, কচু এইবিলাক আনিছে, কোমোৰা গোটেইখিনি আনিছে। আৰু এই মা মনসা আপোনালোকে যদি চাই আছে দৰ্শন কৰি লওক। ইয়াতো কিবা পূজা হ'ব, সেইকাৰণে এনেদৰে বনাইছে। সকলোৱে ইয়াতে পূজা অৰ্চনা কৰিব আহিছে। আৰু মই এতিয়া কমিটি তাত গৈ আছোঁ, কমিটিক সুধি আপোনালোকক জনাম কেনেকুৱাকৈ এই পূজা আয়োজন কৰা হৈছে। আৰু ইফালে অনুষ্ঠানবোৰ হ'ব, এনেদৰে পেণ্ডেল বনাই দিছে ইয়াতে। আৰু আগতে ইফালে আছে কাৰ্যালয়ৰ পৰা অকণমান জানিব ট্ৰাই কৰিম। আৰু ইয়াতে বৰবিলা সভা সমিতিৰ কাৰ্যকৰ্তাসকল আছে, ইয়াতে দাদাসকল আছে সকলো। আজি বৰবিলাৰ সভাৰ বিষয়ে আপোনালোকে অকণমান কৈ দিব। আমাৰ এই পূজাখন মূলত এখন মনসা পূজা।
আৰু আমি ভেল বুলি ইয়াক জনাজাত হিচাপে পৰিচিত হৈ গৈছে আমাৰ গোটেই সমগ্ৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত। আৰু এইবেলি আমাৰ 129তম বৰ্ষত উপনীত হৈছোঁ। আৰু এইখন আমাৰ এটা বিশেষ মহামাৰীৰ উপলক্ষত এইটো কৰা হৈছিল। আৰু সেই সময়ত 120জন মানুহ এক ৰাতিৰ ভিতৰত মৰা বুলি আমাৰ পূৰ্বপুৰুষসকলে কৈছিল। সেইবাবে আমি পূজাখন পাতি আহি আছোঁ। আমাৰ বয়োজ্যেষ্ঠ এখেত বহুতখিনি অভিজ্ঞ, এখেতৰ পৰা বাকীখিনি আপোনালোকে ল'ব পাৰে। আৰু এখেত এই পূজাৰ বিষয়ে বহুত অভিজ্ঞ হয়। আপোনাৰ পৰিচয়টো জনাব। মোৰ নাম শ্ৰী গোপাল চন্দ্ৰ দাস। মই অৱসৰপ্ৰাপ্ত এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। আমাৰ এই পূজাখন আজি 129 বছৰ ধৰি দিয়ে। আজিৰ পৰা 128 বছৰ আগতে এইখন গাঁৱত এটা প্ৰবল মহামাৰী হৈছিল। আৰু মহামাৰীত বহুত মানুহ মৰিল। তেতিয়া আমাৰ সেই পূৰ্বপুৰুষসকলে এটা চিন্তা কৰিলে, নহয় আমি ক'ত কি কৰিম, ৰক্ষা যদি পাব লাগে আমি মনসা পূজা আৰম্ভ কৰোঁ। এটা বিশ্বাস আছিল মানুহৰ। আৰু মনসা পূজা যেতিয়া কৰিল, এটা মানে কথা তালৰ পৰা চব কথা এনেতো সেই মনসা পূজা কৰাৰ লগে লগে মহামাৰীটো নোহোৱা হৈ গ'ল। সেই দিনাৰ পৰা আজিলৈকে এই মা মনসা পূজা আমাৰ কৰি আছোঁ। কিন্তু এইটো ভেল পূজা বুলি জনাজাত এইকাৰণে আমাৰ পূজাখনত গোটেই বস্তুখিনি এখন কলৰ ভেল সাজি সুন্দৰভাৱে লৈ গৈ চব বস্তু পাতি যিবিলাক বলি বিধান হয় সেই ভেলখনৰ মাজত থৈ বিলত ভৰাই দিয়া হয়। সেইকাৰণে ভেল পূজা নামটো আহে। মা মনসা পূজা নামটো কম জানে বহুতে ভেল পূজা বুলিহে জানে। এই ভেল পূজা নামটো আমাৰ সেইকাৰণে হৈছে। আৰু ইয়াতে দুটা মন্দিৰ দেখিছোঁ, এটা শিৱ মন্দিৰ আৰু মা মনসা মন্দিৰ। হয়, দুটা মন্দিৰ কিহৰ কাৰণে? কিয় কাৰণে হ'ল, আমাৰ ইয়াতে শিৱ ভকত বহু আছে। গতিকে তেওঁলোকে ক'লে আমি এটা শিৱ মন্দিৰ বান্ধিম। আমি ৰাইজে ভাবিলোঁ নহয়, শিৱ আৰু মনসাটো মাক জীয়েক বা পেট, গতিকে আমি একেলগে বান্ধাই ভাল। গতিকে সেইকাৰণে শিৱ মন্দিৰটো একেলগে ধুনীয়াকৈ বান্ধিলে আমি বহুত পইচা পাইছোঁ। আৰু শিৱৰ কাষতে মা মনসা মন্দিৰটো ৰাখিলোঁ। কিন্তু মা মনসা মন্দিৰটো 1 ফুট তলত আছে। আমাৰ শিৱটো 1 ফুট ওপৰত আছে, কাৰণ তেওঁ বাপেক। আমি সেইটো ভাবিলোঁ এই জীয়েক, কিন্তু অলপমান তলত আছে। দিয়ক একেলগে ৰাখছোঁ। আমাৰ এখন শাকো আছে ধুনীয়া। শাকখন দেখিছে নহয়, মা মনসাৰ পৰা শিৱলৈকে যোৱাখন শাকো আছে। মানুহে মাটি দি যাব নালাগে, উঠিলে একেলগে গৈ দৰ্শন কৰিব। সেই ব্যৱস্থাটো আমি কৰিছোঁ। তো এনেদৰে আছে আয়োজকসকল, ইফালে আছে কাৰ্যসূচী। আৰু এইখন মঞ্চত 15 নৱেম্বৰত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আহিব এইখন মঞ্চত। আৰু এইফালে প্ৰীতি ভোজন দি আছে। আৰু এইফালে দোকানবিলাকো আহিছে। আৰু এইকেইটা দিন পূজাই চলি আছে। অতীজৰে পৰা এইখন পূজা চলি আহিছে। আজি 129তমত ভৰি দিছে এইখন পূজাই। মহামাৰীৰ কাৰণে এই ভেল পূজা অতীজৰে পৰা চলি আহিছে বৰ্তমানলৈকে। এতিয়া আমি য'ত বলি বিধান হয় তাতে গৈ আছোঁ। আপোনালোকক দেখুৱাম তাৰে পৰিৱেশ কেনেকুৱাকৈ আয়োজন কৰিছে। আৰু এইবিলাক চাব পাৰে, জিলাপি দোকানবিলাক আহিছে সকলো। এইখন গাঁৱত মই অহাই নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু আহি ভালে লাগিছে, আপোনালোককো দেখুৱাব পাৰিছোঁ এইখন পূজা, ভেল পূজা। আৰু মেইনলি এই মন্দিৰটো মনসা মন্দিৰ হয়। আৰু এই মনসা মন্দিৰতে ভেল পূজা কৰা হয়। এইখনে বৰবিলা গাঁও, বহুত ধুনীয়া গাঁও হয়। আৰু এইখন হৈছে বৰবিলা ৰাজহুৱা নামঘৰ। 1366 চনতে স্থাপিত হৈছিল এইখন নামঘৰ। আৰু চাওক, দেখাতে গম পাই কিমান ধুনীয়াকৈ বনাইছিল এইখন নামঘৰ। আৰু সকলোৱে হোলীলৈ খেলি আছে এই পূজাৰ কাৰণে। পূজা কৰিলা? অঁ, দিয়া ভালে আছ। চিনাকি মানুহবোৰো আহিছে ইয়াতে পূজা কৰিব। আৰু সকলোৱে সেই জেগাত গৈ আছে য'ত বলি বিধান হ'ব, সেই জেগাখন চাব গৈ আছে। আৰু আমিও গৈ আছোঁ চাব, আপোনালোকক দেখুৱাম গৈ কেনে। আৰু আমি আহি পালোঁ য'ত বলি বিধান হ'ব। আৰু ইয়াতে বলি পৰ্ব হ'ব। ছাগলী, হাঁহ আনিছে। আকৌ চাব পাৰি, বহুত ধুনীয়া এইখিনি পৰিৱেশ। আৰু ইয়াৰ মানুহবোৰ চব মৎস্য পালনৰ সৈতে জড়িত, সেইকাৰণে ডাঙৰ ডাঙৰ পুখুৰী আছে, বিল আছে ইয়াতে। আৰু আহি ভাল লাগে বহুত। তো চাব পাৰে, বহুত ডাঙৰ ডাঙৰ বিল আছে ইয়াত। বলি বিধান পৰ্ব দেৰি হ'ব, এতিয়া এনেদৰে আছে, আয়োজন কৰি আছে। অকণমান দেৰি হ'ব আৰু আন্ধাৰ হ'ব চাগে। আৰু যিহেতুকে বহুত কাম আছে, আমিও যাওঁ এতিয়া। আৰু আগত যে বিলবোৰ দেখুৱাইছিলোঁ তাতে ভেল বহাব, যোনখন ভেলৰ কথা কৈছিলোঁ মই। আৰু এনেদৰে আছে বৰবিলা গাঁওখন। মোৰ লগতে ভাইটি আছে, ভাইটিৰ নাম দীপজ্যোতি বৰ্মন হয়। ভাইটিৰ লগতে অকণ ঘূৰি আছিলোঁ বৰবিলা গাঁওখন। মই ভালদৰে চিনি নাপাওঁ, এই ভাইটি মোক অকণ দেখুৱাইছে গোটেই গাঁওখন। আৰু ভাইটিৰ ইউটিউব চেনেলো এটা আছে, ভাইটি মোক কৈ আছিল ক'বৰ কাৰণে। কি নাম আছে? বৰ্মন ব্লগ। অঁ, বৰ্মন ব্লগছ বুলি আছে। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে ছাপোৰ্ট কৰিব ভাইটিকো আগলৈ আগবাঢ়ি যাবৰ কাৰণে। তো সকলোৱে এনেদৰে বলি বিধান য'ত পৰ্ব হ'ব তাত চাব গৈ আছে। আৰু ইয়াতে আহি দেখিলোঁ সকলোৱে একেলগে নাচি নাচি হোলী খেলি আছে। সৰুবিলাকো ইয়াতে খেলি আছে, বাগৰি খেলি আছে ইয়াতে। ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে হোলী খেলিছে ইয়াতে।
এনেদৰে সকলোৱে হোলী খেলিছে ইয়াতে তো সকলোৱে ইয়াতে হোলী খেলিছে অঁ ছাবস্ক্ৰাইব কৰিলে হ'ল অঁ লাইক এতিয়া স্কুটিখন লৈ যাওঁ আৰু আজি আপোনালোকক বৰবিলাৰ ভেলপূজা দেখুৱালোঁ আপোনালোকে কেনেকুৱা লাগিছে চাই কমেণ্টত জনাই দিব ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেল যদি কোনোবাই নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম